সুপ্ৰভাত অসম। আজি শুক্ৰবাৰ, তাৰিখ হৈছে 29 ফাগুন 14 মাৰ্চ। আজি আমি 12টা ৰাশিৰ ফলাফল আগবঢ়াই আনিছোঁ আপোনালোকৰ মাজলৈ। আজিৰ দিনটো আপোনাৰ কেনেদৰে যাব তাৰ ওপৰতেই আলোচনা কৰিম। আজি সূৰ্য উদয় হৈছে 5:33 আৰু সূৰ্যাস্ত হ'ব 5:31। যিসকলে আমাৰ চেনেলটো নতুনকৈ চাইছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। মেষ ৰাশি। মেষ ৰাশিৰ বাবে প্ৰকল্পসমূহ সামৰি লোৱা আৰু নতুন আৰম্ভণিৰ বাবে প্ৰস্তুতি চলোৱাত মনোনিৱেশ কৰাৰ দিন। আপুনি হয়তো দায়িত্ব ল'বলৈ আৰু নিৰ্ণায়ক পদক্ষেপ ল'বলৈ প্ৰবল আগ্ৰহ অনুভৱ কৰিব পাৰে, কিন্তু কাৰ্যৰ সৈতে প্ৰতিফলনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ মনত ৰাখিব। আপোনাৰ প্ৰবৃত্তিক বিশ্বাস কৰি নিজৰ উচ্চাকাংক্ষাৰ দিশত সাহসী পদক্ষেপ লোৱাৰ বাবেও এইটো এটা ডাঙৰ দিন। কেৰিয়াৰ বা ব্যক্তিগত বৃদ্ধিৰ নতুন সুযোগ আহিব পাৰে, গতিকে পৰিৱৰ্তনৰ বাবে মুকলি হৈ থাকক। এই সময়খিনি ব্যৱহাৰ কৰি পুৰণি অভ্যাস বা আৰ্হিবোৰ মুকলি কৰক যিবোৰে আপোনাক আৰু সেৱা নকৰে, আৰু নতুন অধ্যায়ৰ সতেজ শক্তিক আঁকোৱালি লওক। বৃষ ৰাশি। আপোনাৰ নিৰাপত্তা আৰু স্থিতিশীলতাৰ অনুভূতিৰ ওপৰত চিন্তা কৰাৰ দিন। আপোনাৰ বাবে প্ৰকৃততে কি গুৰুত্বপূৰ্ণ সেইটো মূল্যায়ন কৰাৰ সময়, আৰু স্থবিৰ বা অপূৰ্ণ অনুভৱ কৰা যিকোনো কথা এৰি দিয়াৰ সময়। আপুনি আপোনাৰ দীৰ্ঘম্যাদী লক্ষ্যৰ বিষয়ে স্পষ্টতা পাব পাৰে, বিশেষকৈ বস্তুগত বা আৱেগিক নিৰাপত্তাৰ সৈতে জড়িত লক্ষ্যসমূহৰ বিষয়ে। আপোনাৰ ভেটি শক্তিশালী কৰাৰ নতুন সুযোগ আহিব পাৰে, সেয়া আৰ্থিক সিদ্ধান্তৰ জৰিয়তেই হওক, সম্পৰ্কৰ জৰিয়তেই হওক বা ব্যক্তিগত প্ৰতিশ্ৰুতিৰ জৰিয়তেই হওক। এই দিনটোলৈ নিজকে গ্ৰাউণ্ড কৰক আৰু নতুনকৈ আৰম্ভ কৰাৰ বাবে প্ৰস্তুত কৰক। মিথুন ৰাশি। যোগাযোগ আৰু বৌদ্ধিক বৃদ্ধিৰ দিন। আপুনি নিজকে গুৰুত্বপূৰ্ণ কথা-বতৰা পাতি থকা দেখিব পাৰে, যিয়ে কোনো পৰিস্থিতিৰ স্পষ্টতা বা বন্ধ কৰি দিয়ে। নতুন দৃষ্টিভংগী অন্বেষণ কৰিবলৈ বা শিক্ষণ যাত্ৰাত নামিবলৈ এইটো এটা ভাল দিন। নতুন ধাৰণা আৰু আত্মপ্ৰকাশৰ সুযোগৰ প্ৰতি মুকলি হওক। আপোনাৰ সামাজিক বা বৌদ্ধিক জীৱনৰ এটা সতেজ অধ্যায় আৰম্ভ হ'ব পাৰে, গতিকে কৌতূহলী আৰু খাপ খুৱাই থাকক। কৰ্কট ৰাশি। আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহূৰ্ত অথবা পল লৈ আহিব। আজি ওচৰ চুবুৰীয়াৰ কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ দিয়াৰ আগতে এবাৰ তেওঁৰ বিশ্বাসযোগ্যতা চাই ল'ব, নহ'লে পইচাৰ লোকচান হ'ব পাৰে। আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। আপোনাৰ প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক। আজি আপোনাৰ মনোযোগ অফিচৰ কামত নালাগিব। আজি আপোনাৰ মনত বহুত ভাৱনাৰ অগাডেৱা হ'ব, যিবোৰে আপোনাক প্ৰকাশ হ'ব নিদিব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজন আপোনাৰ সহায় হ'ব পাৰে। আপোনাৰ ব্যস্ত দিনজোৰাৰ বাবে আপোনাৰ জীৱনসংগী আজি নিজক আপোনাৰ জীৱনত গুৰুত্বহীন বুলি ভাবিব পাৰে, আৰু তেখেতে এই বিষয় সন্ধিয়া আপোনাক প্ৰকাশ কৰিব পাৰে। সিংহ ৰাশি। প্ৰভাৱশালী লোকসকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। আজি আপোনাৰ সহোদৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব, আৰু সিহঁতৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে যদিও অৱস্থা সোনকালে ভাললৈ আহিব। সন্ধিয়াৰ বেছিভাগ সময় আত্মীয়ৰ লগত অতিবাহিত হ'ব। প্ৰিয়জনৰ পৰা লাভ কৰা যিকোনো ভাল খবৰ অথবা বাৰ্তাই আপোনাৰ উৎসাহ দুগুণ কৰি তুলিব। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িব। এই ৰাশিৰ জাতকসকলে আজি এনে বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুতো সমস্যা সমাধান হ'ব পাৰে। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃত্তি নিৰ্মূলৰ এক আহিলা হিচাপে গণ্য কৰে, সিহঁতৰ ধাৰণা ভুল, কাৰণ আজি আপুনি সঁচা প্ৰেমৰ অনুভূতি লাভ কৰিব। কন্যা ৰাশি। শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে, আৰু এইবাবে আপুনি অতি সোনকালে খেলা-ধূলাত অংশগ্ৰহণ কৰিব পাৰিব। যি লোকসকলে ভেটি মাটি কিনিছিলে আৰু এতিয়া সেই মাটি বিক্ৰী কৰিব বিচাৰে, সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব, যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমাণৰ ধন লাভ হ'ব। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হ'ব। আজি প্ৰেমৰ সম্পৰ্কৰ বাবে আপুনি সকলো সামাজিক বন্ধন ভাঙি দিব। ব্যৱসায়ীসকলৰ বাবে আজি বহুত ভাল দিন, কাৰণ সিহঁত হঠাৎ লাভান্বিত হ'ব পাৰে। কিন্তু এই ৰাশিৰ জাতকসকলে আজি ভাই-ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আজি আপোনাৰ জীৱনসংগীয়ে আপোনাক তেখেতৰ ৰুক্ষ ৰূপ দেখুৱাব পাৰে। এইবাৰ আহিছোঁ তুলা ৰাশি। আবেলিৰ সময়ত অলপ আৰাম কৰক। আজি আপুনি ভালভাৱে পইচা আয় কৰিব, কিন্তু দৈনন্দিন জীৱনত হোৱা অতিৰিক্ত খৰচৰ বৃদ্ধিয়ে আপোনাৰ সময় অধিক জটিল কৰি তুলিব। পঢ়া-শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা-দেউতাৰ খঙৰ চিকাৰ হ'ব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা-ধূলা কৰাও সিমানেই আৱশ্যক। সেইবাবে মা-দেউতাক সুখী কৰিবলৈ দুয়ো কামতেই সমান বৰ্তাই ৰখা উচিত। আপোনাৰ ব্যক্তিগত ভাৱনা আৰু গোপনীয় কথা প্ৰিয়জনৰ লগত ভাগ-বতৰা কৰাৰ এয়াই ভাল সময়। কাম-কাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হ'ব। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিব
বাবে ভাল দিন। প্ৰয়োজনৰ সময়ত আপোনাৰ জীৱনসংগী আপোনাৰ মা-দেউতাতকৈ নিজৰ মা-দেউতাক অধিক গুৰুত্ব প্ৰদান কৰাটো আপোনাৰ পৰিলক্ষিত হ'ব। এইবাৰ বৃশ্চিক ৰাশি। আজিৰ দিনটো আপোনাৰ কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেল দি মালিচ কৰক। আপোনাৰ অতিৰিক্ত ধনসমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক, যি আহিব লগা সময়ত আপুনি আকৌ ঘূৰাই পাব পাৰে। পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ আপোনাৰ শিশুসুলভ ব্যৱহাৰ বহুত ডাঙৰ অৰিহণা যোগাব। আপোনাৰ ভাগৰুৱা আৰু হতাশাৰ জীৱনত আপোনাৰ জীৱনসংগী অশান্তিৰ সৃষ্টি কৰিব পাৰে। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হ'ব। আপুনি যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, তাতেই আপোনাৰ প্ৰতিযোগী স্বভাৱ আপোনাক জয়ী কৰাত মূল ভূমিকা গ্ৰহণ কৰিব। আপোনাৰ জীৱনসংগী সম্ভৱত কাম-কাজক লৈ অধিক ব্যস্ত হৈ পৰিব আৰু এয়াই আপোনাৰ উদাস মনৰ কাৰণ হ'ব। ধনু ৰাশি। আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব পাৰে। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। যিসকল লোকৰ লগত আপুনি থাকে সিহঁত আপোনাৰ লগত সিমান সুখী নহ'ব। তাৰ কাৰণে আপুনি লাগিলে যিমানেই চেষ্টা নকৰক কিয় আপোনাৰ সাহসিকতা আপোনাক প্ৰেমত কৃতকাৰ্য হোৱাত সহায় কৰিব। যদি আপুনি এদিনৰ বাবে ছুটি ল'ব বিচাৰে তেন্তে চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত সকলো কাম ভালেই চলিব আৰু যদি হঠাৎ কিবা অসুবিধাও আহিব পাৰে তেন্তে আপুনি সোনকালেই আহি সেই সমস্যা সমাধান কৰিব পাৰে। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। জীৱনসংগীৰ লগত অলপ হাঁহি কিন্দালি অলপ ধেমালি আপোনাৰ কৈশোৰৰ স্মৃতি ঘূৰাই অনাত সক্ষম হ'ব। এবাৰ আহিছোঁ মকৰ ৰাশি। নিজৰ শক্তি আৰু উৰ্জা আনৰ সহায় কৰিবলৈ ব্যৱহাৰ কৰক। মনত ৰাখিব, এই পাৰ্থিৱ শৰীৰৰ কোনো মহত্ব নাই যদিহে আপুনি কাৰো উপকাৰ কৰিব নোৱাৰে। আজি আপুনি বহুত সহজতেই পইচা জমা কৰিব পাৰিব। অন্য লোকক আগতে দিয়া পইচা আজি ঘূৰাই পাব পাৰে অথবা যিকোনো নতুন প্ৰয়োজনত পইচা লগাই ধনাৰ্জিব পাৰে। নাতি-পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰে আপোনাৰ গোটেই দিনটোকে সজীৱ কৰি তুলিব। যদি আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰক যোগ কৰাৰ কথা ভাবি আছে তেন্তে আৱশ্যক হ'ব যে তেখেতক প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো তথ্য এবাৰ ভালকৈ জানি বুজি লওক। পাৰ্কত ঘূৰি ফুৰোতে আপোনাৰ এনে এজন ব্যক্তিৰ লগত দেখা হ'ব যাৰ লগত অতীতত আপোনাৰ মতভেদ আছিলে। বাহিৰৰ মানুহ আপোনাৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিলে আপোনাৰ জীৱনত বহুতো সমস্যাৰ উৎপন্ন হ'ব পাৰে। কুম্ভ ৰাশি। স্বাস্থ্যৰ লগত জড়িত কাৰ্যক্ৰম আৰম্ভ কৰাৰ বাবে আজি ভাল দিন। আজি অকল বহি নাথাকি এনেকুৱা কিবা কৰক যি আপোনাৰ আয় দুগুণ বৃদ্ধি কৰিব পাৰে। আপোনাৰ মা-দেউতাৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। অলপ ভালকৈ তথা সাৱধানেৰে, কাৰণ আপোনাৰ প্ৰিয়জনক আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব। যেনে মই তোমাক এৰি পৃথিৱীখন আন কাৰোৱেই লগত থাকিব নোৱাৰিম। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন টেকনিকৰ সহায় লওক। আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে, যিয়ে আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে। যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলায় তেন্তে নতুন পোছাক এযোৰ ল'ব পাৰে। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱনসংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। মীন ৰাশি। আপোনাৰ সন্তানৰ উন্নতমানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। নতুন ৰূপ ৰং, নতুন কাপোৰ, নতুন বন্ধু-বান্ধৱ আজিৰ দিনটোক বিশেষ কৰি তুলিব। নতুন ৰোমাঞ্চৰ প্ৰবল সম্ভাৱনা আছে। প্ৰেমৰ সুগন্ধিত ফুল আপোনাৰ জীৱনত অতি সোনকালেই ফুলিব পাৰে। কাম-কাজৰ বিষয়সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতাৰ ব্যৱহাৰ কৰিব। আজি এনেকুৱা বহুত বস্তু সংঘটিত হ'ব যিবোৰৰ পিনে অতি সোনকালে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতিয়েই সঁচা হয়। আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত পেয়সী।